আপোনাৰো গেছৰ টেবলেট বা এন্টাচিড জেল নাখালে দিনটো আৰম্ভই নহয় নেকি? আপুনি জানেনে এই মেডিচিনবোৰ বেছিকৈ খাই থকাৰ ফলত কিডনি পৰ্যন্ত বেয়া হ'ব পাৰে? নমস্কাৰ, মই ডক্টৰ হৃদয় ডেকা। আজি আমি এইটো ভিডিঅ'ত এচিডিটি কমৰ 6টা টিপছৰ ওপৰত ডিছকাছ কৰিম। ফাৰ্ষ্ট, আপোনাৰ খোৱা থালিখনত ফাইবাৰযুক্ত খাদ্য মানে সেউজীয়া শাক-পাচলি আৰু চালাডৰ পৰিমাণ বঢ়াই দিয়ক। এই ফাইবাৰ আমাৰ পেটৰ ভাল বেক্টেৰিয়াবিলাকৰ কাৰণে বহুত উপযোগী। ছেকেণ্ড, ডেইলি আপোনাৰ খাদ্যত প্ৰ'বায়'টিক এড কৰক। এই প্ৰ'বায়'টিকে আমাৰ পেটৰ ভাল বেক্টেৰিয়া আৰু বেয়া বেক্টেৰিয়াৰ মাজত সন্তুলনটো বজাই ৰাখে আৰু ইয়াৰ কাৰণে আপুনি দৈ খাব পাৰে আৰু প্ৰয়োজন সাপেক্ষে আপুনি ইয়াৰ ছাপ্লিমেণ্টো ল'ব পাৰে। থাৰ্ড, যেতিয়া আপোনাৰ ষ্ট্ৰেছ বেছি হয় আপোনাৰ এচিডিটিৰ সমস্যাও বেছি হয়, কাৰণ এই ষ্ট্ৰেছ হৰম'নবিলাকে আপোনাৰ হজম শক্তি কমাই দিয়ে আৰু যাৰ ফলত এচিডিটিৰ সমস্যা বেছি হয়। আৰু তাক কমাবৰ কাৰণে আপুনি ৰেগুলাৰ য়োগা আৰু মেডিটেশ্যন কৰক। ফ'ৰ্থ, কিছুমান খাদ্যই আপোনাৰ এচিডিটিৰ সমস্যা বহুত বেছি কৰে, যেনেকৈ বেছিকৈ মছলা আৰু তেল দিয়া খাদ্য, চকলেট, কফি আৰু ডেইৰী প্ৰডাক্ট। সেইকাৰণে আপুনি এই খাদ্যবোৰ যিমান পাৰে সিমান এভইড কৰক আৰু বিশেষকৈ টোপনি যোৱাৰ আগে আগে এই খাদ্যবোৰ খোৱাটো একেবাৰেই বন্ধ কৰক। ফিফথ, দিনটোত 3বাৰকৈ হেভি মিল খোৱাৰ ঠাইত আপুনি 5বাৰ বা 6বাৰ কমকৈ খাওক। আপুনি যেতিয়াই কমকৈ বেছিবাৰ খাব তেতিয়া আপোনাৰ হজম শক্তি ভাল হ'ব। ছিক্সথ, ভাত খায়ে শুই দিয়াৰ অভ্যাসটো বন্ধ কৰক, কাৰণ খোৱাৰ পিছত যেতিয়া আপুনি টোপনি যাব তেতিয়া আপোনাৰ পেটৰ এচিডবোৰ আপোনাৰ খাদ্যনলীত আহি যাব আৰু তাৰ ফলত বুকুখন জ্বলা পোৰা কৰিব আৰু শুকান কাহ হ'ব।